নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ক্লাছটোত তোমালোকৰ নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ পৰীক্ষাত কোনখিনি প্ৰশ্ন আহিব, আজিৰ এইটো ক্লাছত তোমালোকে সম্পূৰ্ণ পাই যাবা। ক্লাছটো অলপ দীঘলীয়া হ'ব, কিন্তু তোমালোকে যদি সম্পূৰ্ণ শেষলৈকে চোৱা তেনেহ'লে আজিৰ এই পাৰ্টিকুলাৰ ক্লাছটোতে তোমালোকৰ যিখিনি ইম্পৰ্টেণ্ট হয়, তোমালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট, যিখিনি নেকি পৰীক্ষাৰ পাৰ্চপেক্টিভৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট হয়, সেই গোটেইখিনি আনচাৰ আজি তোমালোকে এই ক্লাছটোত পাই যাবা। অলৰেডি আমি প্ৰত্যেকটো পাৰ্টিকুলাৰ লেচনৰ ওপৰত ক্লাছ বনাই আহিছোঁ, গতিকে তোমালোকে যদি চাব বিচৰা কোনোবা এটা পাৰ্টিকুলাৰ ক্লাছৰ লেচনৰ ভিডিঅ' কুৱেশ্যন আনচাৰ ভিডিঅ', দেন তোমালোকে প্লেলিষ্ট ছেকশ্যনত গৈ পিনে চেক আউট কৰিব পাৰা। এতিয়া মন কৰা, তোমালোকৰ অসমীয়া পাঠ্যপুথিত আছে শিশুলীলা, মানৱ বন্দনা, গীত আৰু ছবি, প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, মোৰ দেশ, তাৰপৰা গদ্যাংশত আছে এইকেইটা, পদ্যাংশত আছে এইকেইটা, আৰু গ্ৰুপ বিৰ গদ্যাংশত আছে এই দুটা। অলৰাইট, এতিয়া প্ৰত্যেকটো লেচনে তোমালোকৰ এক্সামত আহিব। এনেকুৱা নহয় যে কি কোনোবা এটা লেচনৰ পৰা কম মাৰ্ক আহিব, নাই। এতিয়া শিশুলীলাৰ পৰাও আহিব প্ৰশ্ন, মানৱ বন্দনাৰ পৰাও আহিব, অন্যৰ প্ৰতি ব্যৱহাৰ তাৰ পৰাও আহিব। গতিকে আজিৰ এই ক্লাছটো তোমালোকে সম্পূৰ্ণ শেষলৈকে এটেণ্ড কৰা, তোমালোকৰ সকলোখিনি কুৱেশ্যন আনচাৰ কমপ্লিট ক্লিয়াৰ হৈ যাব। অলৰাইট, এতিয়া আমি ষ্টাৰ্টিংটো শিশুলীলাৰ পৰা কৰিম। এতিয়া মন কৰিবা দেই, এতিয়া ভাৱ বিষয়ত মন কৰা যে অতি চমু প্ৰশ্নৰ উত্তৰ লিখা। কৃষ্ণগীত গায়ন্ত সুন্দৰী, এতিয়া কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকৰ এক্সামত আহি থাকে, প্ৰায় কমন পৰে এইবিলাক প্ৰশ্ন, আৰু এইটো প্ৰশ্নও পৰীক্ষাত অহাৰ চান্স থাকে। আৰু এই প্ৰশ্নটো যদি এক্সামত আহে তোমালোকৰ, তেনেহ'লে আহিব অনলি 1 মাৰ্কৰ, 1 নম্বৰী আহিব এই পাৰ্টিকুলাৰ প্ৰশ্নটো। অলৰাইট, এতিয়া এই প্ৰশ্নবিলাকৰ উত্তৰ যদি তোমালোকে বিচৰা, তেনেহ'লে তোমালোকে আমাৰ আগৰ যিটো ক্লাছ, সেই ক্লাছটো তোমালোকে এটেণ্ড কৰি ল'বা। লিংক প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত থাকিব, তোমালোকে তাত চাই ল'বা। বাট আজি ইয়াত ইম্পৰ্টেণ্টখিনি তোমালোকক দেখুওৱা গৈছে, কোনখিনি নেকি মষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। অলৰাইট, এতিয়া ইয়াত এই যিকেইটা কুৱেশ্যন দেখিছা, এইকেইটা কুৱেশ্যন তোমালোকৰ এক্সামত যদি আহে, তেনেহ'লে আহিব 1 মাৰ্ককে, মানে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰৰ বিনিময়ত তোমালোকে 1 মাৰ্ক পাবা। অলৰাইট, এতিয়া ইয়াৰ পৰা তোমালোকৰ এটা প্ৰশ্ন উদয় হৈ থাকে, ইয়াত মন কৰা যে শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য ব্যাখ্যা কৰা। এইটো প্ৰশ্ন, তাৰপিছত শিশুলীলা পাঠটিত ফুটি উঠা কৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা, এইটো প্ৰশ্ন, আৰু অ'কে, আৰু তলত যিকেইটা প্ৰশ্ন দিছা, এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে অকল এটা প্ৰশ্নৰ উত্তৰতে পাবা, সেইটো হৈছে শিশুলীলাক তোমালোকৰ যিটো কবিতা, শিশুলীলাৰ মূল ভাৱ। শিশুলীলাৰ মূল ভাৱ যদি তোমালোকে জানা, তেনেহ'লে এই যিখিনি তলত কুৱেশ্যন দেখিছা, এই কুৱেশ্যনখিনিৰ আনচাৰ তোমালোকে কৰিব পাৰিবা। কিন্তু তাৰ কাৰণে তোমালোকে জানিব লাগিব শিশুলীলাৰ মূল ভাৱটো। এতিয়া শিশুলীলাৰ মূল ভাৱটো ক'ত পাবা? শিশুলীলাৰ মূল ভাৱ পাবা আমাৰ প্লেলিষ্টত। অ'কে, ডেছক্ৰিপশ্যনত চব এটেচ হৈ আছে, তোমালোকে সেইবিলাক চাই ল'বা। এতিয়া বুজি পালা, ইয়াত এইটো পাঠৰ পৰা তোমালোকৰ কেনেকুৱা প্ৰশ্ন উদয় হ'ব। এইকেইটা প্ৰশ্নও আহিব পাৰে মানে এইকেইটা 1 মাৰ্কৰ আহিব। আৰু যদি শিশুলীলা চামাৰী নতুবা সাৰাংশ যদি লিখিব আহে, তেনেহ'লে তাত আহিব 5 মাৰ্ক। আৰু শিশুলীলা, তাৰপিছত তোমালোকৰ মানৱ বন্দনা, এইকেইটাৰ মানে আহি থাকে পৰীক্ষাত মূল ভাৱ লিখা। অ'কে, গতিকে মূল ভাৱটো তুমি চাই থৈ দিবা। আৰু মূল ভাৱটো যদি তুমি চোৱা, মূল ভাৱটো চাই থৈ দিলে, তেনেহ'লে বাকী যেনেকুৱা ধৰণৰ প্ৰশ্নই নহওক লাগে, তোমালোকে আনচাৰটো কৰিব পাৰিবা। কিন্তু তাৰ কাৰণে তোমালোকে আৰু মূল ভাৱটো কমপ্লিট ক্লিয়াৰ হোৱাটো উচিত। অলৰাইট, আৰু তোমালোকে এটা কথা লক্ষ্য কৰিবা, তোমালোকৰ যিটো মূল ভাৱ, সেই মূল ভাৱটো যদি তোমালোকৰ সম্পূৰ্ণ ক্লিয়াৰ হৈ যায়, তোমালোকৰ গোটেই পইণ্টে ক্লিয়াৰ হৈ যাব। সেইটো কথা সদায় মনত ৰাখিবা কিন্তু। গতিকে পৰাপক্ষত মূল ভাৱটো মনত ৰাখিবলৈ চেষ্টা কৰিবা। আৰু এতিয়া মূল ভাৱটো ক'ত পাবা? মূল ভাৱটো পাবা আমাৰ প্লেলিষ্টত। তাত অলৰেডি তোমালোকৰ শিশুলীলাৰ 5টামান ভিডিঅ' বনাই দিয়া আছে। সেই 5টা ভিডিঅ' যদি তোমালোকে চোৱা, তোমালোকৰ এই শিশুলীলাৰ আৰু কোনো ধৰণৰ প্ৰশ্ন বাকী নাথাকেগৈ। আৰু এইখিনিতে তোমালোকে যদি ক্লাছ 9 আছামিছৰ কমপ্লিট চিলেবাছৰ যিটো পেইড কোৰ্চটো বিচৰা, অনলি 499 হয়। ডেছক্ৰিপশ্যন চেক কৰিবা, তাত লিংক দিয়া আছে। আৰু সেই কোৰ্চটো যদি তোমালোকে লোৱা, সেই কোৰ্চটোতো তোমালোকৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট হয়, সকলোখিনি তাতো তোমালোকক শিকোৱা গৈছে, একদম এটা ধুনীয়া ফৰ্মেটত। গতিকে তোমালোকে সেই কোৰ্চটো যদি লওঁ ভাবা, লিংক ডেছক্ৰিপশ্যনত আছে, তোমালোকে ল'ব পাৰা। এতিয়া ইয়াত চোৱা, ব্যাখ্যা কৰা চোৱা। জাকৰ জোকে নাপাৱে ধ্যানত, সেনহৰি পলান্ত ভয়ত, এইকেইটা তোমালোকৰ পৰীক্ষাত আহিব। অ'কে, এইটো তোমালোকৰ ব্যাখ্যা কৰা ছেকশ্যনটোত আহিব। তোমালোকৰ মানৱ বন্দনাৰ পৰাও আহিব আৰু ইয়াৰ পৰাও আহিব। ঠিক আছে, বাকী ইয়াত তোমালোকৰ দুটামান ৱৰ্ড দিছে, সমাৰ্থক শব্দবিলাক চাই থবা, যেনে দধি, বস্ত্ৰ, কৰ্ণ, অৰুণ, বদন, লৱণু, দখন, কূপ,
দুগ্ধ ঈশ্বৰ এইবিলাকৰ সমাৰ্থক শব্দ মানে গম পাইছা তোমালোকৰ যিটো শব্দৰ মানে কি ইয়াৰ প্ৰতিশব্দ হ'ব ইয়াৰ মিনিং একেটাই বুজাব যিধৰণে কাপোৰ বুলি ক'লে আমি বস্ত্ৰকে বুজোঁ আৰু বস্ত্ৰ বুলি ক'লে আমি কাপোৰকে বুজোঁ ঠিক আছে ভগৱান বুলি ক'লেও ঈশ্বৰকে বুজোঁ আৰু ঈশ্বৰ বুলি ক'লেও ভগৱানকে বুজোঁ নহয় জানো এতিয়া নিমখ বুলি আমি কি কওঁ নিমখ বুলি আমি লৱণ বুলিও কওঁ নিমখক দুগ্ধ মানে গাখীৰ এইবিলাক তোমালোকে চাই থৈ দিবা আৰু এটা কথা মন কৰিবা পৰীক্ষাত এটা দুটা তিনিটামান আহি যায় তোমালোকৰ যে কি আগৰ শব্দ দি দিয়ে আৰু সেইবিলাকৰ আধুনিক ৰূপ লিখিবলৈ আমাক কয় লাইক তাহাংক নুজুৰে খহি এই যিকেইটা শব্দ দেখিছা এই শব্দকেইটা তোমালোকে পৰাপক্ষত চাই থৈ দিবা পৰীক্ষাত আহিব যে এই তলত উল্লেখ কৰা শব্দকেইটাৰ আধুনিক ৰূপ লিখা এনেকুৱা ধৰণে তোমালোকৰ পৰীক্ষাত আহিব অ'কে আধুনিক ৰূপ লিখিব আহিব গতিকে আধুনিক ৰূপটো তোমালোকে চাই থৈ দিবা মানে তোমালোকে এই আধুনিক ৰূপটো তোমালোকে এইডোখৰতে পাবা এইখিনি দেখিছা এইখিনি হৈছে তোমালোকৰ আধুনিক ৰূপ মানে ইয়াৰ পৰা আহিব আৰু নেক্সট আহিলে মানৱ বন্দনাৰ ক্ষেত্ৰতো একেটাই হয় আৰু মানৱ বন্দনা পইণ্টটো বহুত উজু হয় তোমালোকৰ যিমান তোমালোকৰ ইয়াত পাঠ আছে লেচন কেইটাৰ ভিতৰত আটাইতকৈ উজুৱে হৈছে মানৱ বন্দনা কবিতাটো এতিয়া মানৱ বন্দনাটো একেটাই হয় এই তিনিটা প্ৰশ্ন তোমালোকৰ 1 মাৰ্ককৈ আহিব বাকী তোমালোকৰ মানৱ বন্দনা কবিতাটিৰ সাৰাংশ এইটো প্ৰশ্ন তোমালোকে পৰাপক্ষত চাই থৈ দিবা এইটো 100% চান্স থাকেই মানে আহিবই তোমালোকৰ এটাৰ সাৰাংশ লিখিবৰ কাৰণে হয়তো মানৱ বন্দনা আহিব পাৰে হয়তো শিশুলীলা আহিব পাৰে গম পাইছা নাই আৰু তোমালোকৰ মানৱ বন্দনাত যদি সাৰাংশটোত মনত থাকি যায় তেতিয়া তোমালোকে এই যিবিলাক প্ৰশ্ন লাইক তাৎপৰ্য ব্যাখ্যা কৰা যে মানৱীৰ জনম দিয়া অতুৱাই মানৱী কৰম হোতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে এই যিবিলাক তাৎপৰ্য ব্যাখ্যা কৰাবিলাক তোমালোকে কৰিব পাৰিবা তেতিয়াহে যেতিয়া তোমালোকৰ সাৰাংশটো মনত থাকিব সাৰাংশ মানে কি আৰু কবিতাটোনো একচুৱেলি কি কৈছে কবিয়ে তাৰ মানে গোটেই অৰ্থটো আমি মনত ৰখাব লাগিব বুজি পালা অ'কে এই যে পৃথিৱী স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ এই কথাষাৰৰ অৰ্থ বুজাই লিখা ইয়াত কবিতাটোত কি কৈছে বাৰু অলৰাইট ইয়াৰ আনচাৰখিনিও আমি বনাই থৈছোঁ প্লেলিষ্টৰ লিংক দিয়া যাব তোমালোকে তাত চাই ল'বা কিন্তু মষ্ট ইম্পৰ্টেণ্টখিনি তোমালোকে চাই লোৱা যিখিনি পৰীক্ষাত আহিব ইয়াত কি গম পালা ইয়াত এইখিনি প্ৰশ্ন আহিলে 1 মাৰ্ককৈ আহিব আৰু তাৎপৰ্য ব্যাখ্যা কৰা আহিলে তোমালোকৰ আহিব 3 নম্বৰকৈ ঠিক আছে বাকী ভাষা বিষয়কেইটাও চাই থৈ দিবা সমাৰ্থক শব্দ মানুহ সংগ পৃথিৱী স্বৰ্গ সুত দেৱ মানুহৰ সমাৰ্থক শব্দ কি হ'ব পাৰে বাৰু জনগণ বুলিও কয় মানুহক ঠিক আছে মানৱ বুলিও কয় মানৱ হ'ব মানৱ একেটাই বুজায় নেক্সট আহিলে তোমালোকৰ গীত আৰু ছবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ গীত আৰু ছবিটো একেখিনিয়ে হ'ব মানে এই ফৰ্মেট কিছুমান থাকে গম পোৱা নাই ফৰ্মেটখিনি যদি তোমালোকৰ ক্লিয়াৰ হৈ যায় তোমালোকে যিকোনো কুৱেশ্যনৰ আনচাৰ কৰিব পাৰিবা আৰু তোমালোকৰ মানে পৰীক্ষাত যিটো আনচাৰ লিখা যিটো নিয়মটো তোমালোকৰ অলপ পৰিৱৰ্তন হ'ব মানে 1 মাৰ্কৰ যদি কুৱেশ্যন আহে তোমালোকৰ সেই 1 মাৰ্কৰ কুৱেশ্যনটো কেনেকৈ লিখিবা নতুবা কিমানটো মাৰ্কৰ কুৱেশ্যন তোমালোকৰ এক্সামত আহিব কোনবিলাক কমন পৰিব তোমালোকৰ নিজৰ আইডিয়া হৈ যাব মনতে অলৰাইট এতিয়া ইয়াত চোৱা গীত আৰু ছবিত এই যিকেইটা দেখিছা এই 5টা প্ৰশ্ন 1 মাৰ্ককৈ আহিব ইয়াৰ ভিতৰত যদি আমি ইম্পৰ্টেণ্ট চাবলৈ যাওঁ তেনেহ'লে এইটো প্ৰশ্ন দেই এই যিটো ৰাইট চিন দি দিয়া গৈছে হাইলাইট কৰি দিয়া হৈছে এই প্ৰশ্নটো বহুত বেছি কমন প্ৰশ্ন হয় আৰু এইটো কমন হয় এই দুটা বহুত বেছি কমন মানে আহিবই এইকেইটা বাকী তোমালোকে পৰাপক্ষত এগেইন তোমালোকে গীত আৰু ছবিৰ মূল ভাৱটো মনত ৰখাবলৈ চেষ্টা কৰা ইয়াত প্ৰশ্নটো দিছে গীত আৰু ছবিৰ সাৰাংশ লিখা আৰু ইয়াৰো আমি ক্লাছ বনাই থৈছোঁ তোমালোকে চাই ল'বা আৰু মই তোমালোকক ছাজেষ্ট কৰিম তোমালোকে পেইড ক'ৰ্চটো লৈ লোৱা পেইড ক'ৰ্চটোত অলপ ভালকৈ আছে আৰু আমাৰ তোমালোকৰ ক্লাছ 10ৰ যিটো আমাৰ থ্ৰুৱেদি নিৰ্মাণ কৰা আছামিছৰ কোৰ্চটোত প্ৰাইচ অনলি 499 মানে 499 টকা এই 499 টকা তোমালোকে এভৰিথিং পাই যাবা A to Z ঠিক আছে তোমালোকে পৰাপক্ষত পেইডটো লৈ ল'বা বাকী ব্যাখ্যা কৰাটো একেটাই হ'ব তোমালোকৰ এইবিলাক যদি আহে তেনেহ'লে আহিব তোমালোকৰ 4 মাৰ্ককৈ আহিব এইকেইটা প্ৰশ্ন তোমালোকৰ 4 या 5 এনেকৈ আহে এইবিলাকৰ আৰু ব্যাখ্যা কৰাবিলাকো কৰিবলৈ গ'লে তোমালোকৰ এগেইন তোমালোকৰ কি লাগিব বাৰু মূল ভাৱটো লাগিব মানে বুজি যদি পাই যোৱা যি শাৰী ব্যাখ্যা কৰিবলৈকে নিদিয়ক লাগে এই দুশাৰী নিদি পিনে মাজৰো এখাই দি দিব পাৰে তেতিয়াতো তোমালোকে কৰিব পাৰিবা যদি তোমালোকৰ মূল ভাৱটো চামাৰীটো মনত থাকে তোমালোকৰ আৰু চামাৰীটোতো আমাৰ প্ৰত্যেকটো ক্লাছতে আমি চামাৰী এক্সপ্লেনেশ্যনটো কৰাই দিওঁ প্লাছ লিখাইও দিওঁ নহয় জানো যিসকলে আমাৰ ক্লাছবিলাক আগৰ পৰা ফ'ল' কৰি আছে তেওঁলোকে বুজি পাব এইবিলাক কথা ভালধৰণে বাকী সমাৰ্থক শব্দত এইকেইটা মন কৰা এইকেইটা এগেইন চাই দিবা মানে কি জানানে বাৰু এই সমাৰ্থক শব্দ ন ইয়াৰ পৰা আহি যাব তাৰপৰা মানৱ বন্দনাৰ পৰা আহি যাব বৰগীতৰ পৰা এটা দুটা এনেকৈ আহিব মানে এনেকুৱা নহয় যে কি অকল একেটাৰ পৰাই আহিব এনেকুৱা নহয় মানে গোটেইকেইটাৰ পৰাই এটা আহিব বুজিলা
আৰু বাক্য ৰচনা কৰাবিলাকতো পাৰিবাই আৰু ইমান দিন তোমালোকক ক্লাছ কৰালো যদি বাক্য ৰচনাকেইটা কৰিব নোৱাৰা কি হ'ব। বাকী বিপৰীত শব্দ কৰিব পাৰিব লাগিব, সেইবিলাকো দিয়া গৈছে। আৰু বাক্য ৰচনাবিলাকত সদায় মিনিংটো উলিয়াব চেষ্টা কৰিবা দেই। মিনিংলেছ বাক্য ৰচনা কৰিলে তোমালোকক নম্বৰ নিদিয়ে কিন্তু। এটা কৌশলী বিদ্যা, মই কৌশলী বিদ্যা জানো, এনেকৈ যদি তোমালোকে লিখিব যোৱা তেনেহ'লে তাত যদি কিবা এটা মিনিং বুজালে জানো, মিনিংটো বুজালেও মানে তাত সেইটো শুনিবলৈ শুৱলা নহ'ব, ভাল নহ'ব, গতিকে সেইটো তোমালোকে নম্বৰ নোপোৱা। ঠিক আছে, তোমালোকে কৌশলী বিদ্যাটো কেনেকৈ কৰিব লাগিব যে ৰামে বহুত বেছি কৌশলী বিদ্যাত পাৰ্গত, এনেকৈ লিখিব পাৰা তোমালোকে। নতুবা ৰাম কৌশলী বিদ্যাত অত্যাধিক পাৰ্গত, এনেকৈ লিখিব পাৰা তোমালোকে। এতিয়া মই কৌশলী বিদ্যাত পাৰ্গত বুলি তোমালোকে লিখি নিদিবা কিন্তু, সেইটো তোমালোকৰ ভুল হ'ব পাৰে মানে। অ'কে, মানে এটা মিনিং যাতে ওলায়, সেই মিনিং ওলোৱাৰ কথাটো মন কৰিবা। যদি মিনিংটো নোলায় ন, তেতিয়া তোমালোকৰ সেই যিজনে নিৰীক্ষকে বহীখন চাব তেখেতে নম্বৰ নিদিব আৰু যদি মিনিং নোলায়। মানে মিনিং মানে কি অৰ্থ। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক একেটাই, ইয়াতো তোমালোকৰ ষ্টাৰ্টিঙতে শ্বৰ্ট কুৱেশ্যন দিছে, মন কৰা। এইকেইটা শ্বৰ্ট কুৱেশ্যন এগেইন, এইবিলাক কিমানকৈ আহিব? এইবিলাক আহিব 1 মাৰ্ককৈ আহিব। বাকী এইকেইটাও তোমালোকক 1 মাৰ্ককৈ আহিব এইটো। আৰু ইয়াত তোমালোকক হাইলাইট কৰি দিয়া গৈছে, মন কৰা কোনকেইটা ইম্পৰ্টেণ্ট হয়। এইটো মানে পৰাপক্ষত ইয়াৰ গোটেইকেইটাই চাই থৈ দিবা দেই, এই গোটেইকেইটাই ইম্পৰ্টেণ্ট হয় আৰু উপকেইটাও ইম্পৰ্টেণ্ট হয়। কবি কোনে বিশাল দৃষ্টি দাঙি ধৰিলে নতুবা দিলে, কবিয়ে কাক সংকীৰ্ণতা এৰি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে, কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল। তো গোটেইকেইটা কুৱেশ্যন ইয়াত থকা চাবা। বাকী ব্যাখ্যা কৰাকেইটাও এগেইন চাব লাগিব তোমালোকে, আৰু ব্যাখ্যা কৰাকেইটাও কৰিবলৈ হ'লে তোমালোকৰ মূল ভাৱটো লাগিব দেই। মূল ভাৱটো ইম্পৰ্টেণ্ট হয় বহুত তোমালোকৰ কাৰণে। আৰু মূল ভাৱটো ক'ত পাবা? মূল ভাৱটো আমাৰ প্লেলিষ্ট যাবা, প্লেলিষ্টত গৈ পিনে ডেছক্ৰিপশ্যনত লিংক দি দিয়া যাব, তোমালোকে প্লেলিষ্টত যাবা আৰু সেই প্লেলিষ্টত গৈ পিনে তোমালোকৰ গীতৰ ছবি উলিয়াই ল'বা, তাৰপৰা ক্লিক কৰি চালে তোমালোকৰ এইবিলাক সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব। এগেইন ভাৱ বিষয়কেইটা চাবাই তোমালোকে। মানে কি হয় জানানে বাৰু, মই তোমালোকক ফৰ্মেটটো শিকাই দিছোঁ। সমাৰ্থক শব্দ পৰীক্ষা লিখিবলৈ আহিব নহয়। সমাৰ্থক শব্দকেইটা ইয়াৰ পৰা এটা দিলে, তাৰ পৰা শিশুলীলাৰ পৰা এটা দিলে, মানৱ বন্দনাৰ পৰা এটা দিলে, প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তাৰ পৰা এটাই দিলে, গীত আৰু ছবি তাৰ পৰা দিলে, গম পাইছা নাই? তো এনেকুৱা ধৰণে মানে এটাকৈ আহিব। আৰু তুমিতো নাজানা, ময়ো নাজানো কোনটো পৰীক্ষাত আহিব, গতিকে পৰাপক্ষত গোটেইকেইটাই ভালধৰণে চাই থৈ দিবা। আৰু সমাৰ্থক শব্দ মনত ৰখোৱা আটাইতকৈ উজু উপায়টো হ'ল তোমালোকে অসমীয়া ভাষাৰ যিবিলাক শব্দবিলাকৰ ভাণ্ডাৰটো ষ্ট্ৰং কৰা। মানে তোমালোকৰ যিটো মনত মানে যিকোনো এটা ভাষা মানে কিছুমান শব্দ থাকে ন, এনেকৈ আমি যি ধৰণে জেনেৰেলি কথা কওঁ, ৰাইট? জেনেৰেলি কথা কোৱাৰ লগে লগে তাত আমি কেতিয়াবা অলপ মানে ডাঙৰ শব্দ ব্যৱহাৰ কৰোঁ, যি ধৰণে আমি সংকীৰ্ণতা, তাৰপৰা জ্যেষ্ঠজন, নাগৰিক, এইবিলাক কিছুমান অলপ গধুৰ শব্দ আছে নহয়, সেই শব্দবিলাকৰ ভাণ্ডাৰটো তোমালোকে ষ্ট্ৰং কৰা। ষ্ট্ৰং কেনেকৈ কৰিবা? তোমালোকে পঢ়িব লাগিব। অত্যাধিক যদি পঢ়া তোমালোকে, পঢ়িলে তোমালোকৰ নিজে ক্লিয়াৰ হৈ যাব। আৰু পৰাপক্ষত আধ্যাত্মিক কিতাপবিলাক পঢ়িবা। আধ্যাত্মিক কিতাপবিলাকত বহুত বেছি কথা তোমালোকে পাবা, জানিবলৈ সক্ষম হ'বা। তোমালোকৰ অসমীয়া ভাষাৰ যিটো ভাণ্ডাৰটো তোমালোকৰ বহুত বেছি বাঢ়ি যাব। শব্দ ভাণ্ডাৰৰ কথা কৈছোঁ মই। অ'কে, এগেইন সন্ধিবিলাকো আহি যাব। নেক্সট, মোৰ দেশ, মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ হীৰেণ ভট্টাচাৰ্যদেৱৰ। হীৰেণ ভট্টাচাৰ্যদেৱে এই যিটো মোৰ দেশ লিখিছিলে, এইটো মোৰ খুবেই প্ৰিয় হয়। ইয়াৰ লগতে তোমালোকে এগেইন ষ্টাৰ্টিঙতে তেখেতৰ জন্মৰ বিষয়ে সুধিছে, তেখেতে সম্পাদন কৰা 2খন কাকতৰ নাম সুধিছে, আৰু প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে এইটো কথা আমাক সুধিছে। আৰু এগেইন এইকেইটা তোমালোকৰ 1 মাৰ্কৰে হ'ব। এটা কথা চাবা তোমালোকে ইয়াত, পৰাপক্ষত মোৰ দেশ কবিতাটোৰ পৰা তোমালোকে এই যিটো প্ৰশ্ন দেখিছা যে মোৰ দেশ কবিতাটোৰ মূল ভাৱ, যিটো চামাৰি বুলি কওঁ আমি, মূল ভাৱ নতুবা সাৰাংশ, তোমালোকে ইয়াৰ বেলেগ প্ৰশ্ন নাচালেও যদি নোৱাৰাকৈ চাব তেতিয়াও একো কথা নাই, তোমালোকে মূল ভাৱটো চাবা দেই। মূল ভাৱটো যদি চোৱা তেনেহ'লে তোমালোকৰ গোটেইখিনি নিজে ক্লিয়াৰ হৈ যাব। ব্যাখ্যা কৰাখিনিও একেই হ'ব, তোমালোকে চাই থৈ দিবা। ইয়াৰ ভিতৰতে এটা যিকোনো এটা, দুটা চাই থৈ দিম বুলি ক'লেও পাৰিবা। মানে পৰীক্ষাত অথবা বুলি আহে ন, এনেকৈ মানে এটা নোৱাৰিলে এইটো কৰিবা, এনেকুৱা ধৰণে অথবা বুলি আহে। আৰু এটা কথা চাবা, অথবা বুলি যেতিয়া আহিব 2টা কৰি নিদিবা কিন্তু আকৌ, ঠিক আছে? মানে যিটো তোমালোকে উজু দেখিবা সেইটো কৰিবা। অথবা বুলি য'ত আহিব মানে তাত 2টা প্ৰশ্ন আহিব, কিন্তু 2টা কৈ থৈ গুচি আহে কিছুমানে, কিন্তু 2টা নকৰিবা, যিকোনো এটা কৰিবা। কবিৰ দেশ প্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা, ইম্পৰ্টেণ্ট হয়। আৰু এইটো কেতিয়া কৰিব পাৰিবা? এইটো তোমালোকে যদি মূল ভাৱটো জানা ইজিলি কৰিব পাৰিবা। মূল ভাৱ ক'ত পাবা? প্লেলিষ্টত যাবা, আমাৰ ক্লাছখিনি চাই ল'বা। পুনৰ সমাৰ্থক শব্দ চাই থৈ দিবা।
অন্য ৰিপৰ্টিৰ ব্যৱহাৰৰ কুৱেশ্যনকেইটা দেখাই দিছোঁ, তোমালোকৰ কোনটা ইম্পৰ্টেণ্ট হ'ব। ইয়াত থকা গোটেইখিনি এটা চাব লাগিব। ভাষা বিষয়ক তোমালোকৰ যিমান দুটীয়া বগীয়া যোৱালৈকে আছে এই গোটেইকেইটা চাই থৈ দিবা, 1 মাৰ্কৰ হ'ব। তাৎপৰ্য ব্যাখ্যা কৰা, নম্ৰতা সহজ ব্যৱহাৰৰ অনুপান বহুত ইম্পৰ্টেণ্ট হয়। আৰু চমুকৈ বুজাই লিখা, ইয়াৰ ভিতৰত বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে, আৰু এইটো ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি ওলাই কৰিব নোৱাৰি, চাই থৈ দিবা। বিপৰীত শব্দ অৰ্থ চাই থৈ দিবা এইকেইটা, আৰু বাক্য ৰচনাকেইটা চাই থৈ দিবা। এতিয়া তোমালোকৰ অন্য প্ৰতি ব্যৱহাৰ, ইয়াৰ তোমালোকৰ এই যিখিনি কুৱেশ্যন দেখিছা না বহুত বেছি উজু হয়, তোমালোকৰ ইজিলি এদিনত মনত থাকি যাব, গম পাইছা নাই। তোমালোকে যদি আমাৰ প্লেলিষ্টত যোৱা, আৰু মই তোমালোকক ছাজেশ্যন দিম, তোমালোকে পেইড কোৰ্চটো ল'বা। আন একাডেমীৰ লগত কোলাবৰেশ্যনত আছে, তোমালোকে পেইড কোৰ্চটো ল'বা। পেইড কোৰ্চটো যদি লোৱা, তাত মানে এটা প্ৰণালীবদ্ধভাৱে পাবা, তোমালোকৰ গোটেইখিনি তাতে সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব, মানে আকৌ এক্সট্ৰাকৈ তোমালোকৰ পঢ়িব দৰকাৰে নাই। কিন্তু ঘৰত অলপ প্ৰেক্টিচ কৰিব লাগিব, লিখিব লাগিব। এনেকুৱা নহয় যে কি তোমালোকে জাষ্ট কৰিলেই মানে হেৰি হ'লেই, সেনেকুৱা নহয় মানে। জাষ্ট অলপ চাই গ'লা সেনেকৈ নহয়, তোমালোকে ঘৰত আকৌ পুনৰ প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচ নকৰিলে তোমালোকৰ পাৰফেক্ট নহ'ব বস্তুবিলাক। ইয়াতো এইকেইটা চাবা, এইকেইটা তাৎপৰ্য ব্যাখ্যা কৰা এইকেইটা চাবা। এলেহুৱাৰ দিন নাযায় নোপোৱাই, মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন, ইম্পৰ্টেণ্ট, এইটো ইম্পৰ্টেণ্ট, মানে চবেই ইম্পৰ্টেণ্ট আৰু ইয়াত। বাকী 4-5টা বাক্যত উত্তৰ দিয়া, 3 নম্বৰকৈ আহিব এইবিলাক প্ৰশ্ন পৰীক্ষাত আহিলে, গোটেইকেইটা চাই থৈ দিবা ইয়াত। আৰু তোমালোকে এই লেচনটো সম্পূৰ্ণ পঢ়িব লাগিব এইবিলাক প্ৰশ্ন উত্তৰ কৰিবলৈ। অন্ধবিশ্বাস আৰু কুসংস্কাৰ, ইয়াতো একেটাই হ'ব, গোটেইখিনি চাব লাগিব মানে তোমালোকে, একচুৱেলি গম পালা নাই। আৰু তোমালোকৰ বাবে প্লেলিষ্টখনত এভৰিথিং আছেই, তোমালোকে জাষ্ট চাবগৈহে লাগে। মই জাষ্ট তোমালোকক আজি এইটো ভিডিঅ' এনেই অলপ দেখাবৰ কাৰণে বনাইছিলোঁ, যিবিলাক নেকি ওপৰে অলপ দেখাই দিব লাগে বুলি ভাবিছোঁ তোমালোকক, সেইকাৰণে এইটো এনেই চমুকৈ বনাই দিছোঁ। ইয়াত এই যিকেইটা দেখিছা 1 মাৰ্কৰ, চাই থৈ দিবা। অন্ধবিশ্বাস, এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট, চাই থৈ দিবা। এইটোতো আৰু ইম্পৰ্টেণ্ট, যে কি কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়, ইম্পৰ্টেণ্ট, চাই থৈ দিবা। আৰু অন্ধবিশ্বাস কুসংস্কাৰী নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি, ইয়াত চৰকাৰৰ কথাও আহিব পাৰে, যে কি চৰকাৰে কেনেকুৱা ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰ নাইকিয়া কৰিবৰ কাৰণে, আৰু তুমি কি ব্যৱস্থা গ্ৰহণ কৰিবা, সেনেকৈ ধৰণে আহিব পাৰে। এতিয়া তোমাৰ কথা দিলে তুমি নিজে লিখিবা, আৰু তুমি যিখিনি ছ'চাইটিখনত দেখি আছা সেইখিনি কথা লিখিব লাগিব। আৰু গভৰ্ণমেণ্টেও বিভিন্ন ধৰণৰ স্কিম উলিয়াব পাৰে, যদি গভৰ্ণমেণ্টে মানে চৰকাৰে কি ব্যৱস্থা অন্ধবিশ্বাস কুসংস্কাৰ এইবিলাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ল'ব পাৰে বুলি যদি আহে, তেনেহ'লে নিজৰ পাৰ্চপেক্টিভ লিখিবা, নিজে কি ভাবা, কি অনুভৱ কৰা, বিভিন্ন ধৰণৰ স্কিম ল'ব পাৰে বুলি লিখিবা, বিভিন্ন ধৰণৰ আঁচনি ল'ব পাৰে বুলি লিখিবা, ঠিক আছে। বাকী সোপা ধৰা ডাইনী এইবিলাকক লৈ পিনে একচুৱেলি তোমালোকৰ এই লেচনটো ইয়াত দিছে, আৰু এইকেইটা চাই থৈ দিবা, ইয়াতে দেখিছা, এইকেইটা চাই থৈ দিবা। ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, ইয়াত তোমালোকক এটা প্ৰশ্ন দেখাই দিছোঁ ৰ'বা, বহুত বেছি কমন পৰে। এইকেইটাতো চাব লাগিবই, তোমালোকে 1 মাৰ্কৰ আহিবই মাজৰ পৰা। এইটো আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সূত্ৰৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা, ইম্পৰ্টেণ্ট হয় দেই, এইটো চাই থৈ দিবা, নাপাহৰিবা মানে এইটো চাবলৈ। কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা, এইটো চাই থৈ দিবা। মানে বিভিন্ন ধৰণৰ কাৰণ আছে নহয় জানো, ভাৰতবৰ্ষৰ কথা যদি আমি ক'বলৈ যাওঁ, আমি নৰ্থ ইষ্টৰ কথাই মন কৰা, প্ৰত্যেকখন ষ্টেটতে বেলেগ বেলেগ লেংগুৱেজ চলে, বেলেগ বেলেগ কালচাৰ থাকে, কালচাৰেল ডাইভাৰ্চিটি আহি যায় নহয় জানো, তো সেইবিলাক কথা লিখিব লাগিব তোমালোকে। ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা, এইবিলাক লিখিব পাৰা তোমালোকে। মানে এইবিলাক জেনেৰেল নলেজ একচুৱেলি, গম পাইছা। আৰু এইবিলাকৰ ক্লাছো বনাই থৈ দিয়া হৈছে, ক্লাছবিলাক তোমালোকে আগতে যিসকলে কৰিলা তেওঁলোকৰ কাৰণেতো বহুত বেছি ভাল, তেওঁলোকৰ ক্লিয়াৰ হ'লে গোটেইখিনি বনাই থৈ দিয়া আছে, ইমান চিন্তাৰ কোনো ধৰণৰ প্ৰয়োজন নাই তোমালোকৰ এক্সামৰ কাৰণে। গতিকে অলপ জেনেৰেল নলেজটো গেইন কৰা বা গোটাবা, মানে চমুকৈ চোৱা। এই লেচনটোত অকণমান তোমালোকক কৈ দিছোঁ, যিসকলে পিছত চাইছা তেওঁলোককো দিছে। আমাৰ যি ডাইভাৰ্চিটি, আমাৰ যি বৈচিত্ৰতা, তুমি মন কৰা গুজৰাটত গ'লে গুজৰাটত বেলেগ ভাষা চলে, তেওঁলোকৰ সংস্কৃতি বেলেগ, তেওঁলোকৰ কালচাৰ বেলেগ নহয় জানো, তেওঁলোকৰ ট্ৰেডিশ্যন মানে পৰম্পৰা বেলেগ, তেওঁলোকৰ অৰিজিন বেলেগ। নৰ্থ ইষ্টৰ অসমৰ কথা মন কৰা, আমাৰ পৰিৱেশ বেলেগ, আমাৰ মাত কথা বেলেগ, আমাৰ লেংগুৱেজ বেলেগ, আমাৰ খাদ্য সম্ভাৰ বেলেগ নহয় জানো। কিন্তু সকলোবিলাক বস্তু বেলেগ বেলেগ হোৱাৰ পিছতো ভাৰতবৰ্ষখনত প্ৰত্যেকখন ৰাজ্য এখনে আনখনৰ লগত মিলা প্ৰীতিৰে আছে নহয় জানো, আৰু এইটো বস্তুৰ আমাক প্ৰয়োজন আছে। সেইটো কাৰণে মানে ভাৰতবৰ্ষৰ বৈচিত্ৰতাৰ মাজত ঐক্য বুলি আমাক লেচনটোত নামটোৱে দি দিছে, মানে সেইটো কাৰণে খুব ইম্পৰ্টেণ্ট হয় এইবিলাক প্ৰশ্ন। আৰু একচুৱেলি তোমালোকে যদি অলপ জেনেৰেল নলেজ জানা, জেনেৰেল চায়েন্স জানা,
মানে ছ'চিয়েল ছায়েন্সৰ কথা কৈছোঁ, ছ'চিয়েল ছায়েন্স যদি জানা ইজিলি এইবিলাক প্ৰশ্ন উত্তৰ কৰিব পাৰিবা। এতিয়া এইবিলাক মন কৰা, যিধৰণে এইবিলাক প্ৰশ্ন আহিব। আৰু এই যিটো 10 নম্বৰ কুৱেশ্যনটো স্পেচিয়েলি চাই থৈ দিবা যে ভাৰতীয় সংস্কৃতি এক সমন্বয় বস্তু, তাৎপৰ্য ব্যাখ্যা কৰা ইম্পৰ্টেণ্ট হয়। কিয় ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে জনাটো প্ৰয়োজনীয়, আৰু জনাটো প্ৰয়োজনীয় হোৱাৰ কাৰণে এইটো পৰীক্ষাত হোৱাৰ চান্স বহুত বেছি বাঢ়ি যায়, বুজিছা? সেয়াই দেখিছা, যিবিলাক বস্তু তোমালোকে অলপ নিজৰ মাইণ্ডত খটাবলৈ আৰম্ভ কৰিবা লাহে লাহে, তেতিয়া ইজিলি নিজৰে আইডিয়া আহি যাব যে কি কোনটো প্ৰশ্ন পৰীক্ষাত হোৱাৰ চান্স আছে, বুজিলা? এতিয়া চমু থকাৰ ভিতৰত সুকুমাৰ কলা, তাৰপৰা বিয়া সংগীত এইবিলাক চাই থৈ দিবা। সুকুমাৰ কলাটো ইম্পৰ্টেণ্ট হয়। সুকুমাৰ কলাৰ ভিতৰত কি কি কলা সোমায় সেইবিলাকো চাই থৈ দিবা। সুকুমাৰ কলা মানে কি সেইবিলাকো আছে, কিতাপখনতে আছে, সেইবিলাকো চাব লাগিব তোমালোকে। আৰু পৰীক্ষাৰ আগত পঢ়িম বুলি নথবা দেই, পৰীক্ষাৰ আগত পঢ়িম বুলি থ'লে তোমালোকৰ শেষ। আৰু আগৰ পৰা তোমালোকে প্ৰিপেৰেশ্যন চলাব লাগিব, পৰীক্ষাৰ আগত নপঢ়িবলৈ নথবা, সেইটো খুবেই বেয়া অভ্যাস। পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন, এইটো একেটাই হ'ব। পৰীক্ষাত যদি প্ৰশ্ন দিয়ে এইখিনি গোটেইখিনি চাই থৈ দিব লাগিব তোমালোকে। ইয়াতো এইকেইটা চাই থৈ দিবা, এইকেইটা বাকী বহলাই লিখাৰ ভিতৰত চাই থৈ দিবা। 12টা মাহত 13টা খেতি বোলে আমাৰ কিছুমান আছে। আমাৰ কি আছে বাৰু, এতিয়া 12টা মাহত 13টা খেতি কৰিছেই, তো এনেকুৱা কিছুমান প্ৰবচন আছে। সামাজিক মাধ্যম, এইটো ইম্পৰ্টেণ্ট দেই, আজিৰ সময়ত এইটো বস্তু ইম্পৰ্টেণ্ট হয়। আৰু স্বচ্ছ ভাৰত অভিযান, এইটো মহাত্মা গান্ধীৰ দিনতে ষ্টাৰ্ট হোৱা হয়, কিন্তু মোদী চৰকাৰে এতিয়া বহুত মানে ভাল ধৰণে কৰিছে বাৰু। মহাত্মা গান্ধীৰ হেৰিয়তে এইটো ষ্টাৰ্ট হোৱা দিনতে। একেই ভাষা বিষয়কেইটাও চাই থৈ দিবা, আহিব পাৰে ইয়াৰ ভিতৰৰ পৰা কোনোবা এটা। বাকী যুঁজ আহিলে, যুঁজৰ ভিতৰত তোমালোকে যুঁজ বাৰু এটা ষ্টৰী হয়, ষ্টৰী যেতিয়া থাকিব ষ্টৰীৰ কুৱেশ্যন আনচাৰ কৰিবলৈ বহুত বেছি ভাল হয় জানো? এইকেইটা চাবা, মানে ষ্টৰীটো পঢ়িলেই পাৰিবা। এগেইন এইকেইটাও চাবা, ষ্টৰীটো পঢ়িলেই পাৰিবা। আৰু এইবিলাকো বনাই পিনে আপলোড কৰি থৈ দিয়া আছে, চেনেলতো আছে, আৰু পেইড কৰ্চতো আছে। পেইড কৰ্চতো এইটো ভাল ছিষ্টেমেটিক আছে, তোমালোকে পেইড কৰ্চটো যদি লোৱা অনলি 499 লৈ ল'ব পাৰিবা, একো ডাঙৰ এমাউণ্ট নহয়। কিয়নো বনাওঁতে বহুত বেছি কষ্ট হৈছে কাৰণে তোমালোকৰ পৰা সিমানটো চাৰ্জ কৰা গৈছে, আৰু সেইটো আমি পেইডভাৱে সেইখিনি কাম চলাই থাকোঁ। অ'কে, এইবিলাক চাবা। মানে তোমালোকৰ ইউনিট টেষ্টতো আহিব পাৰে কিন্তু দেই এইবিলাক প্ৰশ্ন, যদি কাহানি বা পিছত যদি চাই আছা। বাকী লোকসংস্কৃতি বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন দুটামান দেখাই দিছোঁ ৰ'বা। লোকসংস্কৃতিত এয়া চোৱা, লোকসংস্কৃতিৰ সাধাৰণ উত্তৰণক কি বোলা হয় পৰা আৰম্ভ কৰি এইকেইটা নম্বৰলৈকে গোটেইকেইটা চাই থৈ দিবা। গোটেইকেইটা আহিব পাৰে পৰীক্ষাত, আহিব পাৰে মানে আহিব, মানে ইয়াৰ ভিতৰতে কোনোবা এটা দুটা আহিবই মানে ইয়াৰ পৰা। মানে 1 মাৰ্কৰ মই তোমালোকৰ কুৱেশ্যন পেপাৰ এখন ডিছকাশ্যন কৰাই দিম, তেতিয়া তোমালোকৰ আইডিয়া আহি যাব যে কি কোনটো প্ৰশ্ন কেনেকুৱা ধৰণে আহিব পৰীক্ষাত। অ'কে, আৰু চমুটোকাত নিচুকনি গীত, মালিতা বা কাহিনী গীত, সাঁথৰ, নিচুকনি গীত, এইবিলাক বস্তু সৰু সৰু নিচিনা লাগে আমাৰ, কিন্তু হয় নিচুকনি গীত, জিকিৰ, হুঁচৰি গীত, বিহু গীত, কিন্তু এইবিলাক সৰু বুলি লাগে যদিও মানে বহুত টান হয়। এইবিলাক আমি এটা ৰাইট ফৰ্মেট ইউজ কৰি পিনে আমাৰ বহুত ল'ৰা ছোৱালীয়ে লিখিবই নাজানিব যে কি নিচুকনি গীত মানে কি, নিচুকনি গীত কেতিয়া কেতিয়া ব্যৱহাৰ কৰা হয়, মানে কেতিয়া গোৱা হয়, নতুবা হুঁচৰি গীত কি কাৰণে গোৱা হয়, এইবিলাকত একোটা হিষ্ট্ৰী আছে, একোটা ইয়াৰো এটা বিষয়বস্তু আছে। এইবিলাক তোমালোকে মন কৰিব লাগিব, চাব লাগিব। এইবিলাক যদি তোমালোকে ওপৰে চাবলৈ বিচৰা তেনেহ'লে তোমালোকৰ দিগদাৰ হ'ব। আহিব বুলি ভাবি থাকিবা, আৰু আহিবতো আহিবই, আৰু পাৰিম বুলি ভাবি থাকিবা পৰীক্ষাত, পিছত গৈ পিনে নোৱাৰিলে তোমালোকৰ নম্বৰ কাট খাই যাব। এইবিলাক প্ৰশ্ন চাবা, তাৎপৰ্য ব্যাখ্যা কৰাবিলাক চাবা। লোকসাহিত্য কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি পৰীক্ষা এবাৰ অলপ টানকৈও পাতিব পাৰে। ভাষা বিষয়কেইটা চাব লাগিব এগেইন। বাকী আৰু হনুমন্ত লংকা দৰ্শন, ইয়াতো তোমালোকৰ একেই। তোমালোকৰ যদি চামাৰিটো মনত থাকে, তোমালোকৰ যদি ভাল ধৰণে ইয়াৰ সাৰাংশটো মনত থাকে, তোমালোকৰ আৰামছে এইবিলাক প্ৰশ্ন উত্তৰ হৈ যাব। যিধৰণে মাধৱ কন্দলীৰ এক মোন আছিল পৰা আৰম্ভ কৰি হনুমন্ত লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা গৈছে সেইটো লিখিব পাৰা তোমালোকে। এইবিলাক কুৱেশ্যন আনচাৰ অলৰেডি আমি তোমালোকক বুজাই থৈছোঁ, এক্সপ্লেইন কৰি থৈছোঁ, যাতে তোমালোকৰ ফিউচাৰত কোনো ধৰণৰ প্ৰব্লেম নহয়। আজি জাষ্ট ওপৰে দেখাই দিছোঁ। আৰু ইয়াত 2 নম্বৰ পৰা 10 নম্বৰলৈকে চাই থৈ দিবা, ইয়াৰ মাজত আহিবই কোনোবা এটা প্ৰশ্ন। আৰু ইয়াত চমুটোকা লিখা তোমালোকৰ 5টামান আহিব, চমুটোকা লিখিবলৈ 4-5টামান আহিব, মানে 5টামান আহিব, 5টাৰ ভিতৰত তোমালোকৰ 4টা কৰিবলৈ আহিব, টোটেল 20 মাৰ্কছৰ আহিব। এতিয়া তোমালোকৰ 20 মাৰ্কছ তোমালোকে তুলিব লাগিব। ক'ৰ পৰা আহিব কনচেপ্টবিলাক? হনুমন্ত লংকা দৰ্শন, শিশুলীলা, মানৱ বন্দনা, নতুবা বাকী যিকেইটা লেচন আছে, যিকেইটা ইম্পৰ্টেণ্ট আছে, সেইকেইটাৰ পৰাও আহি যাব। তেতিয়া যদি তোমালোকে লিখিব নোৱাৰা দিগদাৰ হ'ব। আৰু ইয়াত হাইলাইট যদি কৰিবলৈ যাওঁ তেনেহ'লে 7 নম্বৰটো চোৱা, তাৰপিছত এইটো চোৱা,
5 নম্বৰটো চোৱা, 7 নম্বৰটো চোৱা, 8 নম্বৰটো চোৱা। আৰু এইটোতো তোমালোকে নিজে কৰিব লাগিব যে নিজৰ কথাই লিখিব কৈছে। অ'কে, বাকী ভাষা বিষয়কেইটাও চাব লাগিব। বাকী সুখ আহিলে সুখতো একেটাই হ'ব, মানুহৰ সুখ দুখৰ আচল কথা কি ইয়াৰ পৰা গৈ পিনে ইয়ালৈকে তোমালোকৰ এইকেইটা ইম্পৰ্টেণ্ট হয়। প্ৰথম চলৈকে এইকেইটা চাব লাগিব। আৰু কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা চাব লাগিব। ইয়াত তোমালোকে স্বাৰ্থৰ বাটত পৰা আৰম্ভ কৰি গাই গোটেই পেটীৰ ভঁৰাল নহ'বা, লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা পবিত্ৰ বৰত লোৱা, এইবিলাকো তোমালোকে চাব লাগিব। আৰু পুনৰ তোমালোকৰ সুখ যদি ক্লিয়াৰ হৈ যায়, সুখ যদি তোমালোকৰ মনত থাকে পইণ্টটো, সুখটোত কি আছে, মূল ভাৱটো, ইজিলি এইবিলাক কুৱেশ্যন আনচাৰ ইজিলি কৰিব পাৰিবা কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ, নহয় জানো? ভাষা বিষয়কো একেটাই হ'ব, এইবিলাক মন কৰা। ইয়াতো তোমালোকে এইকেইটা দেখিছা নাই, এইবিলাক চোৱা, এইবিলাক আহিব তোমালোকৰ। আপোন পৰ দুখ সুখ, স্বাৰ্থ নিস্বাৰ্থ, অভাৱত লিখিব পাৰা, পূৰণ লিখিব পাৰা, নতুবা আৰু এটা লিখিব পাৰা অভাৱত। আৰু এটা কি হ'ব অভাৱত, নিজে ভাবিবা লিখিবা তাত তোমালোকে। নেক্সট আহিলে চুৰ ধৰা, মাধৱদেৱৰ, হয় মাধৱদেৱৰ। পুনৰ চুৰ ধৰাটো তোমালোকৰ এইখিনি ইম্পৰ্টেণ্ট হ'ব। লাইক অতি চমুকৈ উত্তৰ দিয়া, ইয়াৰ পৰা ইয়ালৈকে চাই থৈ দিবা। এই দেখো, এইটো প্ৰশ্ন, এইটো প্ৰশ্ন, এইটো প্ৰশ্ন, এইটো ভাষা বিষয়কো এইকেইটা চাই থৈ দিবা, ঠিক আছে? যিকেইটা হাইলাইট কৰা গৈছে, হাইলাইট কৰাকেইটা কিন্তু পৰীক্ষাত আহিব দেই, সেইটো তোমালোকে সদায় মনত থবা। মানে আমি বুজি পাওঁ মানে কোনবিলাক প্ৰশ্ন পৰীক্ষাত আহিব, আৰু আহেই। তোমালোকে আগৰ পৰা যিসকলে আমাৰ ক্লাছবিলাক কৰি আছে তেওঁলোকে বুজি পাবা। আৰু ইয়াত প্ৰথম চলৈকে এইকেইটা চাবা, এইটো চাবা, এইটো চাবা, এইটো চাবা। ইয়াৰ ভিতৰত এইটো আহে, এইটো, এইকেইটা চাবা। সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ, ভাষা বিষয়কেইটা একচুৱেলি চাব লাগিবই তোমালোকে। আৰু ইয়াত তোমালোকক হাইলাইট কৰি দিছোঁ কোনকেইটা ইম্পৰ্টেণ্ট হয়। এইটো 1 মাৰ্কৰ আহিব। ছাত্ৰৰে শিক্ষকৰ ধাৰ বুজিব পাৰেনে, তাৰমানে ছাত্ৰই শিক্ষকৰ ধাৰ বুজিব পাৰেনে, এইটো নোৱাৰাই হ'ব। তাৰপৰা হেমকোষ আহিব, হেমকোষ কি সেইটো আহিব তোমালোকৰ। কানিয়াৰ কীৰ্তনৰ ৰচক কোন, এইটো আহিব। এইটো আহিব, সন্মান পাঠটোৰ পৰা কি শিকিলা চমুকৈ লিখা। ইম্পৰ্টেণ্ট হয় মানে এইবিলাক প্ৰশ্ন, বুজিলা? অ'কে, তো আই থিংক গাইজ তোমালোকৰ অলপ আইডিয়া আহিলে কি আহিব। তোমালোকে কোৰ্চটো এক্সেছ কৰা যদি কৰি ল'ব পাৰিবা, আৰু তোমালোকে প্লে'লিষ্টত যাবা, তাত গোটেইবিলাক তোমালোকক দি থৈ দিয়া আছে। অ'কে, থেংক ইউ ছ' মাছ। বাকী ছাবজেক্টকেইটাৰো তোমালোকৰ আমি অনলাইন টিউশ্যন কৰাই আছোঁ, তোমালোকে যদি জইন হ'বলৈ বিচৰা জইন হ'ব পাৰিবা। অ'কে, বাই বাই।